মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ৪ৰ্থ শ্ৰেণীৰ অসমীয়া পদ্য পাঠ নং ১২ আগতে নিজে নিকাহ পদ্যটি তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। আগতে নিজে নিকাহ। আনক ধোৱাৰ আগতে ভাই নিজে নিকাহ। নিজৰ হিয়া মনৰ মলি ধুই পখালি ল। আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক। নিজ সত্যত নিজৰ ৰূপত দৃঢ়তাৰে ৰ। তেহে হ'ব হোৱা লোৱা কোৱা ৰোৱা ঠিক। জীৱন ভৰাই জমা হ'ব ধন সোণ আত্মিক। আহাচোন পদ্যটি আকৌ এবাৰ পঢ়োঁ। আগতে নিজে নিকাহ। আনক ধোৱাৰ আগতে ভাই নিজে নিকাহ। নিজৰ হিয়া মনৰ মলি ধুই পখালি ল। আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক। নিজ সত্যত নিজৰ ৰূপত দৃঢ়তাৰে ৰ। তেহে হ'ব হোৱা লোৱা কোৱা ৰোৱা ঠিক। জীৱন ভৰাই জমা হ'ব ধন সোণ আত্মিক। কবি অম্বিকাগিৰি ৰায়চৌধুৰী। মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ভিডিঅ'টি তোমালোকৰ বাবে সহায়ক হৈছে। তেনেহ'লে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা। আৰু যিসকল আজি নতুনকৈও আহিছে তেওঁলোকেও যাতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ।